হেল্ল' ফ্ৰেণ্ড, ৱেলকাম টু মাই ইউটিউব চেনেল অসমীয়া ছোৱালী বাহী। মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া দুইজনী অকণমান সাজি কাচি লৈছোঁ। এতিয়া আমি যাম কলেজলৈ। ধুনীয়াকৈ সাজি কাচি আছোঁ যেতিয়া ৰিলছ এটাতো বনাবই লাগিব নে কি কয়। এয়া গৈ থাকোঁতেনে ৰিলছ এটাও বনাই ল'লোঁ। আপোনালোকে ভাবিছে চাগে আমি কিয় এনেকৈ সাজি কাচি আছোঁ। আজি যিহেতু টিচাৰ্ছ ডে' হয়, সেইবাবে আমি কলেজত কিবা কিবি প্ৰগ্ৰেম কৰিম, সেইবাবে দুইজনীয়ে এনেকৈ চাদৰ মেখেলা পিন্ধি ল'লোঁ। কি কৰোঁ চাই থাকিব ভিডিঅ'টো শেষলৈকে। এয়া এনাজৰী বিবাহ ভৱন পাই গ'লো। বহুত গৰম, কেইজনী ওলাই আছে। আহি পেলাই এয়া লগৰকেইজনীকো লগ পাই গ'লোঁ। তাৰপিছত এতিয়া আমি যাম ভিতৰলৈ। এয়া আহি আছোঁ। আমাৰ টিচাৰ্ছ ডে' পাতিছে গোলাঘাটৰ জিল মাৰ্কেটৰ ওচৰত থকা এনাজৰী বিবাহ ভৱনত। চাই থাকিব। এয়া আমি আহি আছোঁ ভিতৰলৈ। ভিতৰলৈ সোমাই আহি আমি নিজৰ জেগাত বহি ল'লোঁ। দেখিছেনে কিমান ধুনীয়াকৈ সজাইছে আৰু লগৰখিনি কিমান ঠাণ্ডা মণ্ডাকৈ বহি আছে। আচলতে প্ৰগ্ৰেমটো ষ্টাৰ্ট হোৱা নাছিল বাবে ঠাণ্ডা হৈ আছিল দেই। প্ৰতিটো গ্ৰুপে এনেকৈ বেলেগ বেলেগকৈ ড্ৰেছ পিন্ধি ল'লে। এয়া লগৰকেইজনীকো লগ পালোঁ। আমাৰ গ্ৰুপৰ ড্ৰেছটো এনেকুৱা আছিলে আৰু কেনেকুৱা লাগিছে। এইফালে চেল্ফি পৰ্ব চলি আছে। এটা সময়ত সমিতিয়ে আজি অনুষ্ঠানটো আৰম্ভ কৰা হ'ল। আমাৰ চাই থাকিব শেষলৈকে।
ভিডিঅ'টো চাই যদি ভাল পালে সকলোৱে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। বাই বাই।